ভূপেন বৰা অখিল গগৈ এইবিলাকে ইলেকশ্যন আহিলে নিজকে সার্কাস টাইপ কৰি দিয়ে লিলি হোটেলতো বহিব চাহু খাব আকৌ ইজনে সিজনৰ লগত কাজিয়াও কৰিব সার্কাস পাৰ্টিও ইয়াতকৈ ভাল তেওঁলোকে নিজক এটা যে গাম্ভীৰ্য থাকিব লাগে হেতু নোহোৱা কৰি দিয়ে মোৰ লগত এজাহাৰ দি কি লাভ হ'ব মইতো য'ত কমিশনে যি লিখিছে এইটোহে মই কৈছো তাতো নামো ওলাই আছে গতিকে মোৰ বিৰুদ্ধে এজাহাৰ দিলে আকৌ সেই এজাহাৰ কেইখন তৰুণ গগৈ বিৰুদ্ধে যাব কাৰণ ৰাকেশ পালকটো মই নিযুক্তি দিয়া নাছিলো তৰুণ গগৈহে দিছিল হয় ন আৰু বিয়াত সোণৰ গহনাটো মই লোৱা নাছিলো গৌৰৱ গগৈহে লৈছিল গতিকে আকৌ তেওঁলোকৰ ফালে কাৰপাত যাব মই ঘূৰিয়ে আছো গতিকে মই খবৰ ল'ব পৰা নাই এতিয়া ঘৰত গৈহে খবৰ ল'ম কিন্তু শান্তিপূৰ্ণভাৱে হৈ গৈছে কতো কোনো খেলিমেলি নাই অশান্তি নাই আৰু মই ভাবো বিজেপি দলৰ ভাল ৰিজাল্ট হ'ব মইতো তেওঁক এবাৰো জেলত পঠুৱাই নাই এতিয়ালৈকে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছতো তেওঁ ভিটামিনহে পাইছে ভাল কৰি চলিবলি আছে হয় নে নহয় আৰু 360 বাৰ মই জেলত যাবৰ কাৰণে মোৰ বয়স আৰু 50 বছৰমান জীয়াই থাকিব লাগিব গতিকে তেওঁ মোৰ দীৰ্ঘ আয়ু কামনা কৰিছে মই তাক ধন্যবাদ দিছো স্যাৰ ভূপেন বৰাই ভাবে অখিল গগৈ আপোনালোকৰ মিত্ৰ চক আমাৰ এজিপি বিজেপি আমাৰ মিত্ৰ দল ভূপেন বৰা অখিল গগৈ এইবিলাকে ইলেকশ্যন আহিলে নিজকে সার্কাস টাইপ কৰি দিয়ে লিলি হোটেলতো বহিব চাহু খাব আকৌ ইজনে সিজনৰ লগত কাজিয়াও কৰিব সার্কাস পাৰ্টিও ইয়াতকৈ ভাল তেওঁলোকে নিজক এটা যে গাম্ভীৰ্য থাকিব লাগে হেতু নোহোৱা কৰি দিয়ে মোৰ লগত এজাহাৰ দি কি লাভ হ'ব মইতো য'ত কমিশনে যি লিখিছে এইটোহে মই কৈছো তাতো নামো ওলাই আছে গতিকে মোৰ বিৰুদ্ধে এজাহাৰ দিলে আকৌ সেই এজাহাৰ কেইখন তৰুণ গগৈ বিৰুদ্ধে যাব কাৰণ ৰাকেশ পালকটো মই নিযুক্তি দিয়া নাছিলো তৰুণ গগৈহে দিছিল হয় ন ভূপেন বৰা অখিল গগৈ এইবিলাকে ইলেকশ্যন আহিলে নিজকে সার্কাস টাইপ কৰি দিয়ে লিলি হোটেলতো বহিব চাহু খাব আকৌ ইজনে সিজনৰ লগত কাজিয়াও কৰিব সার্কাস পাৰ্টিও ইয়াতকৈ ভাল তেওঁলোকে নিজক এটা যে গাম্ভীৰ্য থাকিব লাগে হেতু নোহোৱা কৰি দিয়ে মোৰ লগত এজাহাৰ দি কি লাভ হ'ব মইতো য'ত কমিশনে যি লিখিছে এইটোহে মই কৈছো তাতো নামো ওলাই আছে গতিকে মোৰ বিৰুদ্ধে এজাহাৰ দিলে আকৌ সেই এজাহাৰ কেইখন তৰুণ গগৈ বিৰুদ্ধে যাব কাৰণ ৰাকেশ পালকটো মই নিযুক্তি দিয়া নাছিলো তৰুণ গগৈহে দিছিল হয় ন আৰু বিয়াত সোণৰ গহনাটো মই লোৱা নাছিলো গৌৰৱ গগৈহে লৈছিল গতিকে আকৌ তেওঁলোকৰ ফালে কাৰপাত যাব মই ঘূৰিয়ে আছো গতিকে মই খবৰ ল'ব পৰা নাই এতিয়া ঘৰত গৈহে খবৰ ল'ম কিন্তু শান্তিপূৰ্ণভাৱে হৈ গৈছে কতো কোনো খেলিমেলি নাই অশান্তি নাই আৰু মই ভাবো বিজেপি দলৰ ভাল ৰিজাল্ট হ'ব মইতো তেওঁক এবাৰো জেলত পঠুৱাই নাই এতিয়ালৈকে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছতো তেওঁ ভিটামিনহে পাইছে ভাল কৰি চলিবলি আছে হয় নে নহয় আৰু 360 বাৰ মই জেলত যাবৰ কাৰণে মোৰ বয়স আৰু 50 বছৰমান জীয়াই থাকিব লাগিব গতিকে তেওঁ মোৰ দীৰ্ঘ আয়ু কামনা কৰিছে মই তাক ধন্যবাদ দিছো স্যাৰ ভূপেন বৰাই ভাবে অখিল গগৈ আপোনালোকৰ মিত্ৰ চক আমাৰ এজিপি বিজেপি আমাৰ মিত্ৰ দল ভূপেন বৰা অখিল গগৈ এইবিলাকে ইলেকশ্যন আহিলে নিজকে সার্কাস টাইপ কৰি দিয়ে লিলি হোটেলতো বহিব চাহু খাব আকৌ ইজনে সিজনৰ লগত কাজিয়াও কৰিব সার্কাস পাৰ্টিও ইয়াতকৈ ভাল তেওঁলোকে নিজক এটা যে গাম্ভীৰ্য থাকিব লাগে হেতু নোহোৱা কৰি দিয়ে মোৰ লগত এজাহাৰ দি কি লাভ হ'ব মইতো য'ত কমিশনে যি লিখিছে এইটোহে মই কৈছো তাতো নামো ওলাই আছে গতিকে মোৰ বিৰুদ্ধে এজাহাৰ দিলে আকৌ সেই এজাহাৰ কেইখন তৰুণ গগৈ বিৰুদ্ধে যাব কাৰণ ৰাকেশ পালকটো মই নিযুক্তি দিয়া নাছিলো তৰুণ গগৈহে দিছিল হয় ন আৰু বিয়াত সোণৰ গহনাটো মই লোৱা নাছিলো গৌৰৱ গগৈহে লৈছিল গতিকে আকৌ তেওঁলোকৰ ফালে কাৰপাত যাব